हेलो फ्रेंड्स की खबर आपनलोकर सकलोरे निश्चय खबर ভাল মই পুষ্পাঞ্জলি মিলি পুনৰ এক নতুন ভিডিঅ' লৈ আহি গলো আপোনালোকৰ মাজত মোৰ ইউটিউব চেনেল পুষ্পাঞ্জলি ক্ৰিয়েশ্যন 99 লৈ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যি সকল মোৰ ভিডিঅ' নতুনকৈ চাইছে সকলোকে মই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলে এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক মই এটা নতুন ডিজাইনেৰে কাপোৰ কৰি দেখুৱাম বুলি ভাবিছো আৰু বহুতে মোক কমেন্ট দি আছিল যে নতুনকৈ কেনেকৈ স্ক্ৰিন প্ৰিন্টিং কৰে নতুনকৈ আকৌ এটা ভিডিঅ' দিব লাগে গতিকে আজি এই ভিডিঅ'টিৰ যোগেদি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বুলি ভাবিলো গতিকে চাই থাকক ভিডিঅ'টি হেকলৈকে স্ক্ৰিন প্ৰিন্টিং কৰিবলৈ হলে আমাক প্ৰথমতে লাগিব কাপোৰ আৰু কালাৰ আৰু স্ক্ৰিন এফালে টেপ লাগিব চামুচ লাগিব আৰু এফালে ৰিডিউচাৰ লাগিব কেচি লাগিব আৰু লাগিব লগত ৰবৰৰ ব্ৰাছ এই ব্ৰাছডাল মোৰ বহুত পুৰণা ব্ৰাছ হয় প্ৰায় 2 বছৰ মান হৈ গৈছে প্ৰথম কৰাৰ পৰা আছে এখানে বহুত লেতেৰা হল আমি যেতিয়া স্ক্ৰিন প্ৰিন্টিং কৰিম তেতিয়া টেপেৰে ফ্ৰেমটো এনেকৈ মাৰি ল'ব লাগিব যেহেতু এটো কাঠৰ ফ্ৰেম হয় ইয়াত কালাৰ লগা পাছত ধুবলে আমাৰ প্ৰবলেম হ'ব হেতু কাৰণে আমি টেপটো মাৰি ললে মানে পাছত আমি যেতিয়া ধু তেতিয়া কালাৰখিনি সহজে গুচি যোৱাত সহায় কৰে টেপটোৱে আৰু এটো দুটা ডিজাইন আছে ইয়াত হেতু কাৰণে এটা ডিজাইন কৰিবলৈ হলে আনটো ডিজাইন ঢাকি ল'ব লাগিব গতিকে মই এনেকৈ ইয়াত কাগজ দি পেলাই টেপ মাৰি লৈছো আৰু এই টেপ মৰাটো মোৰ অলৰেডি দিয়া আছে ভিডিঅ'ত আপোনালোকে মোৰ ভিডিঅ' সকলোবোৰ চালে তাত দেখি পাব কেনেকৈ টেপ মাৰি লৈছো প্ৰিন্টিং কৰিম তেতিয়া কাপোৰখনৰ তলত এনেকৈ এখন ডাট কাপোৰ বা পেপাৰ পাৰি ল'ব লাগিব মই ইয়াত ডাট কাপোৰ পাৰি লৈছো মোৰ বহুত পুৰণা হল গতিকে কাপোৰটো এনেকুৱা ডাট হৈ গৈছে এটো বেড কভাৰ আছিল এনেকৈ পাৰি ল'ব লাগিব মই ব্লেক কালাৰত কৰিম যেহেতু কালাৰটো এনেকৈ থাকে গতিকে প্ৰথম আমি যেতিয়া কৰিম ফ্ৰেমটো এনেকৈ সঠিক স্থানত ৰাখি পেলাই কালাৰ এনেকৈ লৈ ডিজাইনটোৰ ওপৰত নহয় এই এনেকৈ সাইডত এনেকৈ লগাই ল'ব লাগে কালাৰটো তাৰ পিছত এই ব্ৰাছডালেৰে এনেকৈ অকণমান জোৰেৰে তললৈ হেঁচি দিব লাগে তেতিয়া আমাৰ ডিজাইনটো এতিয়া চাব ধুনীয়াকৈ এনেকৈ বহি যাব যেহেতু মই ডিজাইনটো লগাই কৰিছো কিন্তু এটো লতাৰ ডিজাইনৰ নহয় আপোনালোকক আগতে মোৰ আইডিয়াটো শ্বেয়াৰ কৰি থোৱা আছে কেনেকৈনো এই ডিজাইনটো লগাই পেলাই কৰিছো তথাপিতো মই এই ভিডিঅ'টো দেখুৱাই দিছো এটা ফুল কৰাৰ পাছত যেহেতু ফ্ৰেমটোৰ পাছফালে কালাৰখিনি লাগি যাব গতিকে মই ইয়াত পেপাৰ ধুনীয়াকৈ এনেকৈ পাৰি লৈছো তাৰ পাছত নিজৰ আন্তাজত এটো অৱশ্যে নিজৰ আন্তাজ লাগিব দেখিছে সকলোৱে নিশ্চয় ভালকৈ বুজি পালে এতিয়া কৰি শেষ কৰি পেলাই আপোনালোকক দেখুৱাই আছো আৰু এফালে হৈ গল চাদৰ কমপ্লিট দেখিছে মাজতে বুটাও দি দিছো কেনেকুৱা লাগিছে ডিজাইনটো জনাব আৰু এইটো বুটাটো খুব ধুনীয়া এটা বুটা এতিয়া আমাক স্ক্ৰিনখন ধুবৰ কাৰণে লাগিব ৰিডিউচাৰ আৰু ইফালে কাপোৰ কোমল কাপোৰ আৰু প্ৰথমতে আমি ৰিডিউচাৰ অকণমান এনেকৈ লৈ পেলাই এই ফ্ৰেমটোৰ ইয়াতে অকণমান ঢালি দিব লাগে তাৰ পিছত ব্ৰাছডালে এনেকৈ ঘঁহি দিব লাগে ব্ৰাছডালে ঘঁহিলে তাৰ ৰিডিউচাৰ লাগে আৰু ব্ৰাছডালো সফা কৰাত সুবিধা হয় লগে লগে ব্ৰাছডাল সফা কৰি থলে আমাৰ বেলেগ কালাৰ কৰাত সুবিধা হ'ব পাছলে এনেৰে ব্ৰাছডাল সফা কৰি পেলাই ফ্ৰেমটোৰ পাছফালেও যেহেতু কালাৰ লাগি থাকে অকণমান ৰিডিউচাৰ দি হাতেৰে কোমলকৈ এনেকৈ ঘঁহি দিব লাগে কিন্তু কোনো ধৰণৰ কাপোৰ পাছফালে ইউজ কৰিব নালাগে আৰু ভিতৰৰ অংশ দি এনেকৈ ঘঁহি দিব লাগে তেতিয়াই গোটেই ফুলটো নিজে নিজে সফা হৈ যায় আৰু সফা নোহোৱালৈকে অকণমান ৰিডিউচাৰ দি পেলাই এনেকৈ সফা কৰি থাকিব পাৰি
যেহেতু ভালকৈ চফা নকৰিলে ফ্ৰেমটো ডিজাইনটো বেয়া হোৱাৰ চান্স থাকে, সেইকাৰণে আমি সকলোৱে ধুনীয়াকৈ স্পষ্টকৈ ফুলটো চফাকৈ ৰাখিব লাগে আৰু মাজে সময়ে ৰ'দত দি থাকিব লাগে। তেতিয়াহ'লে আমাৰ বহু দিনলৈকে আমাৰ যোনটো স্ক্ৰীনৰ ডিজাইন ফ্ৰেম সকলোবোৰ ভাল হৈ থাকিব। এয়া দেখিছেনে ধুনীয়াকৈ চফা হৈ গ'ল। ইমানেই আছিল আজিৰ ভিডিঅ'টি। আপোনালোকৰ বহুতৰে অনুৰোধ মৰ্মে স্ক্ৰীন প্ৰিণ্টিং কেনেকৈ কৰে পুনৰ এবাৰ ভিডিঅ'টি লৈ আহিলোঁ আৰু শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি সমাপ্ত কৰিছোঁ।